হেল্ল' গাইজ জেচিপিত উঠি বাৰু কলৈ গৈ আছোঁ জানিবলৈ ভিডিঅ'টো শেষলৈ চাওঁ। পুৱা শুই উঠি ৰাজীৱ দাৰ লগত চিধা গাড়ীবোৰ তেল ভৰাবলৈ গুচি গ'ল। যিহেতু আজি মহৰি কাম কৰিবলৈ যাম মই জেচিপি আৰু ট্ৰেক্টৰ তেল ভৰাই চিধাই ওলাই দিলোঁ য'ত মাটি খান্দিব সেই জেগাটোলৈ যাই পলম নকৰি চিধা কাম লগাই দিব দিলোঁ। তাৰপিছত এখন এখনকৈ পূৰা 10খন ট্ৰেক্টৰ আহি পালে। প্ৰথম লোড দিয়া ট্ৰেক্টৰখনতে বহি চিধাই ওলাই দিলোঁ যিহেতু আজি মোৰ কামটোৱে হ'ল গাড়ী হিচাপ কৰা। তাৰপিছত বৰদাবৰ চাৰিআলিটোত যাই বিন্দাছ পকৰি খাই গাড়ী হিচাপ কৰিব আৰম্ভ কৰি দিলোঁ। আচলতে মাটি দুই চাইডে গৈ আছে, ইটো চাইডে আৰু ইটো চাইডে। তো মোৰে সুবিধা হ'ল এটা জেগাৰ পৰা দুটা চাইডে গাড়ী চাব পাৰিলোঁ। গাড়ী অহা যোৱা কৰি থাকোঁতে ঘপংকৈ মোৰ এজেগাই আহি কিনে গাড়ীখন অহাত অলপ ডিষ্টাৰ্বো দিলেগৈ। তাৰপিছত তেনেকৈ গাড়ী হিচাপ কৰি থাকোঁতেই ভাত খাব হৈ গ'ল। তাৰপিছত গোটেইবিলাক গৈ ভাত খোৱা জেগাত উপস্থিত হ'ল। তাৰপিছত গাহৰি ভাত খাই ধুনীয়াকৈ ওলাই দিলোঁ আকৌ নিজৰ কামলৈ। তাৰপিছত আকৌ কাম চলা অলপ আগত যায় মালিকে মোক পানী বটল দুটা দি থৈ আহিলে। তাৰপিছত আকৌ কাম ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত এনেকৈ থাকোঁতে সন্ধিয়া হৈ গ'ল, কাম ছুটি হোৱা টাইম হৈ গ'ল। তাৰপিছত মালিকে গোটেইখিনি গাড়ী গাঁৱলৈ নিবলৈ ক'লে যিহেতু গাঁৱত হিচাপ পত্ৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।